দেখিছা চাগে খাই চাওক কেনেকুৱা। নমস্কাৰ বন্ধুসকল, মই কৌশিক গগৈ আকৌ আহিছোঁ তোমাৰ ইউটিউব চেনেলটো লৈ পেলাই। মোৰ ভাগৰ অকল মোৰ বুলিয়ে নহয়, আমি অসমীয়া টাইটেলটো যেতিয়া অকল মোৰে নহয় তোমালোকৰো হয়, তো অসমীয়া হিচাপে ছাবস্ক্ৰাইব কৰিবা, অলপ শ্বেয়াৰ কৰিবা, সহায় কৰিবা আৰু হাতযোৰ কৰি বিনম্ৰ অনুৰোধ বুলি যোনটো কয়, বিনম্ৰ অনুৰোধ জনাইছোঁ তোমালোকক। ঠিক আছে, তো টাইটেলটো গম পালাই কি হয়, আজি টপিকটো কি হয়, লুচি পুৰি। তো 16 নম্বৰত তোমাৰ এখন আছে, ভাইটিহঁতে কৈছিলে তাত ভাল দিয়ে বুলি, তো আজি তালৈকে যাবলৈ ওলাইছোঁ। চাওঁ কি হয়, 25 টকাত বোলে বৰ ভাল লুচি পুৰি দিয়ে। মই যোৱা নাই আজিলৈকে, আজি গৈ চাওঁ কেনেকুৱা হয়। তো ঠিক আছে, যাওঁ ব'লা। তো গাইজ, এইখনে হ'ল আমাৰ কানাই চুইট, তোমাৰ জয়ানগৰৰ ওচৰত আছে। দেখাই দিছোঁ, তেল ডিপুটোৰ ওচৰতে আছে। তো ইয়াৰ মেইন থিম হৈছে পুৰি, গৰম গৰম পুৰি। তো যাওঁ ভিতৰলৈ, যাওঁ কি হয় চাওঁগৈ। ভাইটিয়ে কোৱা মতেতো ইয়াত ভালেই পায়, মিঠাই চিঠাই চব ভালেই পায়, কিন্তু আজি মই অকল আহিছোঁ মুড়িৰ কাৰণে। ব'লা ভিতৰত সোমাই চাওঁ কি কি আছে। চফাই দেখিছোঁ। গোলাপ পুৰি ওচৰত যাওঁ, পুৰি আছে, এইফালে আছে। আমাৰ বনাই আছে, তেলটো গৰম হৈ আছে ন। তো গাইজ, তেলটো গৰম হৈ গ'ল, ইয়াত এতিয়া বেলি আছে, দেখিছে চাগে। ইয়াত পুৰি সদায় গৰম গৰমে পায় বুলি কৈছে। শুনা আৰু দেখা মতেতো এতিয়া গৰমে বনাই আছে। মই অকণমান ক্ল'জ আপকৈ দেখাই দিব লৈছোঁ। এইটো হ'ল তোমালোকে ৰাতিপুৱা টাইমতহে পাবা। ৰাতিপুৱা দাদা কেইটা বজাৰ পৰা কেইটালৈকে থাকে পুৰিটো? 6টা বজাৰ পৰাতো 12টালৈকে। তাৰপিছত শুকান ৰুটি পোৱা যায় ন? তাৰপিছত শুকান ৰুটি পোৱা যায়। তোমালোকে যদি পুৰি খাবলৈ হয় তেনেহ'লে ৰাতিপুৱা টাইমতে আহিবা, আৰু শুকান ৰুটি খাবলৈ হ'লে 12টাৰ পিছত আহিব। এইটো অলৰেডি হৈ গৈছে, তো আমি ব'লা বহোগৈ, তাৰপিছত চাওঁ চব্জিটো কি কি দিয়ে আৰু আইটেম কি কি আছে, পুৰিৰ লগত কি কি দিয়ে। তো ব'লা। এইটো আমাৰ প্লেট ৰেডি হৈ আছে। ইয়াত দেখিছা চাগে, ইয়াত মই দৈ দিছে। আৰু এইটো কি চব্জি হয় ভাইটি? এইটো আলু, দাংবডি আৰু শাক এটা মিক্স আছে। অঁ, আৰু এইটো কি চব্জি হয়? এইটো চানা দাইল, চয়াবিন, দাংবডি। চানা দাইল আৰু চয়াবিন, এইটো তোমালোকে দেখিছা চাগে, ভালেই হয়। আৰু চব্জিটো দেখিছা, চবকে দেখাই দিছোঁ।
দেখিবলৈতো ভালে লাগিছে। এতিয়া খালে মানে গম পাম কেনেকুৱা হয়। লগত চাটনি, এইটো কি চাটনি হয়? এইটো আদা নহৰু ধনিয়া জলকীয়া মিক্স চাটনি। ঠিক আছে, তেনেহ'লে প্লেটটো লৈ আনা, তাত গৈ পেলাই চেক কৰোঁগৈ কেনেকুৱা হয়। ঠিক আছে। তো আমাৰ এয়াই আছে, পুৰি 4টা দিছে, তাৰপিছত তোমাৰ দিছে এইখিনি মতে ক'লোৱে আৰু কি কি দিছে। তো এইখিনিত 25 টকা, এই গোটেইখিনিত 25 টকা। শুনিছে চাগে 25 টকাত ইমানখিনি পোৱাটো সম্ভৱ নহয়। তো মোৰ লগত এজন ইয়াৰে আছে, কৰ্মচাৰী আছে। তোমাৰ নামটো? নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱা। তো তুমি ইয়াত কিমান দিনো লগত কাম কৰা? মোৰ এতিয়া 2.5 বছৰ হ'ল। 2.5 বছৰ হ'ল। তো ৰাতিপুৱা টাইমত পুৰিয়ে তোমাৰ খোৱা মানুহ কিমান আহে? আহে 6-7 মান আহে। 6-7 মান আহে। আৰু দিনটোত? দিনটোততো হিচাপ নাই আপোনাৰ। হিচাপ নাই ন? তো তোমাৰ এনেই মানুহে ইয়াত আহি পেলাই কি বুলি কয়, বোলে পুৰি খাই পেলাই কি বুলি কয়, ভাল পাইছে নে বেয়া পাইছে এনেই শুনা নাই মানুহখিনি? বেয়া পাইছে বুলিতো আজিলৈকে কাৰো মুখত শুনা নাই। আজিলৈকে শুনা নাই। নিজে খাইছা নাই? নিজে খাওঁ। নিজে খাইছা? ৰাতিপুৱা মইতো আজিলৈকে ইয়ালৈ অহা নাই বাৰু, কিন্তু ইয়াত কোৱাৰ কাৰণে মই আহিছোঁ। এতিয়া মই খাই চাওঁ কেনেকুৱা লাগে। ঠিক আছে। তো ফ্ৰেণ্ডছ, মই ফাৰ্ষ্ট বাইট ল'বলৈ লৈছোঁ। চব্জি আৰু ডাল দেখিছা চাগে, খাই চাওঁ কেনেকুৱা। এমেজিং। এতিয়া চব্জিটো ভাল খাবলৈ, আৰু চানা দালখিনিও খাবলৈ টেষ্টি আছে। তো তোমালোকে খাই চাব পাৰা। দৈ, এইটো পুৰিৰ লগত মই আজিলৈকে দেখা নাই, ইয়াতে ফাৰ্ষ্ট টাইম দেখিছোঁ। তো এইটো চাই লওঁ কেনেকুৱা খাবলৈ। তো মই দেখাই দিছোঁ, খাই চাওঁ। টেষ্টি, খাবলৈ একো বাকী নাই, বহুত ভাল। আহি পেলাই খাবই পাৰা। যদি দিয়ে লৈ আহা, মই আজি সৰুৰ পৰা মই গোলাঘাটতে থকা, কিন্তু আজিলৈকে মই এনেকৈ 25 টকাত ইমানখিনি বস্তু পোৱা মই কোনো দেখা নাই। তোমালোকে আহি পেলাই চেক কৰিব পাৰা। মই আৰু পেক নকওঁ, মই খোৱা ষ্টাৰ্ট কৰোঁ, কাৰণ মোৰ দেখি পেলাই ভোক লাগিছে। তো তোমালোকেও আহিবা, যদি খাবলৈ মন আছে তেতিয়ালৈকে আকৌ আহিম মই বেলেগ এটা ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই আৰু জয় আই অসম।